বছৰ হ'ল না স্কুলত মানে সুধবা আৰম্ভ কৰিব আপোনালোকৰ মুনুক বা বাবুক স্কুলত দিয়া নাই নেকি? নমস্কাৰ সকলোকে। আইটো হোঁ বাহিৰত গল্লা খেলে আছে, পাহাৰ পানী খেলে আছে, কাবাডী খেলে আছে, দেখি মনটো বিৰাট ভাল লাগছে। আজিকালি ল'ৰা ছোৱালী এইগিলাখান খেলা খেলবা সময়ে নাপায়। বহুত দায়িত্ব, সৰুৰ পৰা বহুত দায়িত্ব। ৰাতিপুৱাই উঠবা লাগব, 5 কেজি 6 কেজি ওজনৰ বেগটো নিবা লাগব, স্কুলৰ পৰা আহি বাগাত দিব, আৰু স্কুলত কৰবা দিয়া সিমাখান গোটেই কাম সন্ধিয়াৰ পৰা ৰাতিলৈকে কৰবা লাগব। কিমান দায়িত্ব। গল্লা কি বস্তু, কাবাডী কি বস্তু, পাহাৰ পানী কি বস্তু, খেলা কি বস্তু পাহৰিয়ে গৈছে। 3 বছৰ হ'ল না স্কুলত মানে সুধবা আৰম্ভ কৰিব আপোনালোকৰ মুনুক বা বাবুক স্কুলত দিয়া নাই নেকি? 3 বছৰত ল'ৰা ছোৱালী এটাই কি শিক্ষা পাব, কি শিকিব ডাঙৰ স্কুলত যায়? এইখিনি সময় তাহাৰ খেলাহে বয়স। আপোনালোকৰ ল'ৰা ছোৱালীক ইমান দায়িত্ব নেদব, যে ইমান বজা নেদব যে তাহোঁ খেলা কি বস্তু পাহৰিয়ে যায়। না আটা কাইবেকৰ লগত ভালকে কথা পাতবা পায়, না ঘৰৰ কোনোবা সদস্যৰ লগত ভালকে কথা পাতবা পায়। দায়িত্বগিলা ইমান সৰুৰ পৰা ইমান ডাঙৰ ডাঙৰ দায়িত্ব আহি গৈছে তাহাৰ, খেলা ধূলাৰ প্ৰতি নিচাই নোহোৱা হৈছে। আপোনালোকৰ ল'ৰা ছোৱালীখিনিক অলপমান কম বয়সত পঢ়াৰ কম দায়িত্ব দি খেলা ধূলা অলপ বেছিকৈ কৰবা দিবচোন। চাবচোন তাহাৰ মনগিলা কিমান আনন্দ হৈ থাকে, কিমান ফূৰ্তিত থাকে তাহাৰ মনগিলা।